হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সাগৰ সকলোৰে ভাল যাতে। আজি ৰাতিপুৱা 7টা বজাতে ডাবিং কৰিছোঁ। ভইচ দিয়া মানে ডাবিং কৰা বুলিও ক'ব লাগিব, যিহেতু এখন ফিল্ম হ'লেও ডাবিং কৰাই হয়, এটা সৰু টিকুটমানি ভিডিঅ' হ'লেও ডাবিং কৰাই হ'ব। সেইটো কাৰণে মানে ডাবিং কৰা বুলি কৈছোঁ আৰু গৈ আছোঁ এতিয়া লাহে লাহে। দুটা জেগাত যাম, প্ৰথমে বেলেগ এটা জেগাত। ছাৰে মানে আজি এজেগাত সোমাব, তাতে অলপ খবৰটো মানে অলপ কিবা কিবি লৈ আহোঁ, ডিটেইলছটো। তাৰপাছত আৰু এটা জেগাত যাম বাৰু, সেইটো এতিয়া নকওঁ, পাছত ক'ম। এইটো মাজলৈ ক'ম, কিনো কয় চাই থাকক। আমি ধুনীয়াকৈ এনেকৈ গৈ আছোঁ। এইপিনে সোণালী ধাননি পথাৰৰ মাজত দাৱনীয়ে ধান দাই আছে। আৰু কি লাগে আৰু ইয়াতকৈ। এতিয়া আঘোণৰ পথাৰত এয়াই আৰু মনোৰঞ্জন দৃশ্য, আৰু আমি ধুনীয়াকৈ ফূৰ্তি কৰি ঘূৰি আছোঁ। আজি আকৌ কামত যাব লাগিব পাই। মানে কথাটো কি হ'ল শুনক। মই মানে ভিডিঅ'ত দিব মানে বনাব ভালকৈ নাজানো, না ভইচ দিব ভালকৈ নাজানো। আপোনালোকে যদি অলপ শিকাব আৰু নজনাটো কমেণ্ট কৰিব, তেতিয়া ভাল লাগিব। মই কি মানে নতুনত্ব আনিব পাৰোঁ সেইটো শিকাব, তেতিয়া ভাল লাগিব। আৰু মানে কি হ'ল, মটৰ ভ্লগ এইবাৰ প্ৰথম বনাইছোঁতো, মই এনেকুৱা ভিডিঅ' নবনাওঁৱেই। তো এইবাৰ প্ৰথম বনাইছোঁ, তো চাই ভাল লাগিলে অলপ কিবা এটা কৰিব আৰু। চিনেমেটিক মানে অলপ শাৰী শ্বট চাওক, গান লগা শ্বট এটা। প্ৰথম এটা গানৰ ঠিকনা আমি বিচাৰি পালোঁ বাৰু। এতিয়া এইটো ভালকৈ জানি লওঁ, তাৰপিছত নেক্সট আকৌ যাম বেলেগ এটা ঠিকনালৈ। ইফালে গাড়ী আহিছেনি চাই লওঁ এবাৰ, নাই অহা। ধুনীয়াকৈ পাই গ'লোঁ, ইয়াত ৰখি দিওঁ। ৰখি মেলি আমাৰ এতিয়া ছাৰক ধুনীয়াকৈ বুজাব আৰু ছাৰে এই ভিডিঅ' কৰিলে লাজ পায়। তথাপিও মই মনে মনে ভিডিঅ' এটা কৰি দিলোঁ, আৰু ই পাছত কৈছে কিবা কিবি। তো ভিডিঅ'টো চাই থাকক আৰু এনেকৈ ইয়াক বুজাই আছে কি কৰিব লাগিব, কি কৰিব নালাগিব। ধুনীয়াকৈ বুজাই আছে, ইও বুজাই আছে। একদম মানে মাষ্টৰ নিচিনা ধুনীয়াকৈ বুজাই আছে। আৰু ময়ো ভিডিঅ' কৰি আছোঁ। এতিয়া ভিডিঅ' কৰি কৰি আকৌ নেক্সটটো সন্দৰ্ভত আমি মানে নেক্সট কামলৈ আকৌ আগবাঢ়ি যাওঁ। এতিয়া আগবাঢ়ি মানে যাম আৰু এতিয়া সেয়াই আৰু চাই থাকক ভিডিঅ'টো। নেক্সট আকৌ এতিয়া কৈ দিওঁ বুদ্ধ মন্দিৰ যাওঁ ধুনীয়াকৈ। I don't wanna think about you. I'm done with you. I'm done with you. I'm done with you. Let's go tonight. I'm done with you. হেল্ল' গাইজ, কলবাৰী পালোহি এতিয়া। ধুনীয়াকৈ আমি কলবাৰীত নোসোমাওঁ বা বুদ্ধ মন্দিৰলৈ যাম, ফটো চটো মাৰিম অলপ। এইটো এখন কলবাৰী নাৰিকল গছে বেছি দেখিছোঁচোন। এইটো ৰেল গেট। তো ফাইনেলি পাই গ'লোহি আমি। এয়া বুদ্ধ বিহাৰ। তো সোমাই যাওঁ এতিয়া ধুনীয়াকৈ। কৃষ্ণ, ইয়ালৈ সোমাই আহিলে মানে এটা শান্তি পৰিৱেশ আৰু। এয়া শিকাই আছে ধুনীয়াকৈ, মানে এটা ভাইবছ দিব বিচাৰিছে আৰু ধুনীয়াকৈ। ইয়াত মূৰ্তিগিলাখান স্পৰ্শ নকৰিব আৰু ওপৰত নুঠিব লিখা আছে। এয়া নামটো নাজানো, কিন্তু চুলিখিনি দীঘল, ধুনীয়াকৈ একদম মূৰ্তি বনাই থৈছে। তাৰপিছত এয়া চিয়াম মানুহৰ পতাকা বুলিও ক'ব লাগিব।
ভিডিঅ' বনাই নহয় এনেকে ইভাগে কি ভাগে ইভাগে কৰ কি ভাগে বাৰু বেকাৰ কৰে মোবাইলটো এনেকৈ এতিয়া অফ কৰা এইটো কেলৈ কৰিম যা এইটো কি বুলি কয় সৰু মৰুকে মানে লেহেতীয়া ভিডিঅ' এটা বনাই দিলোঁ আৰু নে কি কয় গাইজ এয়া আমাৰ বন্ধু দোকান দিছে মানে কি ভাল কামে কৰিছা নিজৰ হেৰি কৰি হয় নাই নিজৰ বিজনেছ মই ৰজা মই কোৱা কথাষাৰ ই নিজে কৈছে ধুনীয়া কাম কৰিছে ধুনীয়া বঢ়িয়া আৰু কি লাগে মই একে মইতো নিজে ব্ৰইলাৰ বিজনেছ কৰিম ন সেইটোৱে ডাইৰেক্ট কৈ দিব লাগে তো এই ধুনীয়া এটা কাম কৰিছে কমেণ্ট কৰিব ভাল কাম কৰিছে নে বেয়া কাম কৰিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব তো বাই বাই বন্ধুসকল নেক্সট ভিডিঅ'ত আকৌ লগ পাম নে কি কোৱা কিবা এটা কৈ দিয়া নেকি দুআষাৰ ঘৰ এতিয়া আকৌ হোম টাউন যাওঁ এতিয়া বাই বাই